আমাৰ যিটো নেকি বড়ো জনগোষ্ঠীৰ যিটো নেকি পৰম্পৰা আমি दैमालु बाथौ प्राइमारिये তিনিদিনীয়া কাৰ্যসূচী লৈ আমি 25খন গাঁৱৰ দুই এজনকে ল'ৰা যুৱক যুৱতীসকলে আহি আমি তেনেকৈ বিহু হুঁচৰি মাৰিছোঁ গাঁৱে গাঁৱে সোমাই বহুত আনন্দিত আমাৰ বড়ো লেংগুৱেজত এইটো বৈশাগু বুলি কয় আমি প্ৰাউডফুল হৈছোঁ মানে বহুত বহুত ধন্যবাদ আৰু সকলোৰে কিমান লোক গোট খাইছে মিনিমাম আমি 60-70 মান আমি একেলগে গোট খাই পেলাই আমি হুঁচৰি মাৰিছোঁ কাম চিফুং জোতা চেজা আমাৰ সকলো আছে আমি বহুত বৈশাগু মানে বহুত আনন্দৰে আমি পালন কৰি আছোঁ আৰু বৰ্তমান হয় প্ৰথমে সকলোকে আপোনালোকৰ চেনেলৰ জৰিয়তে সকলোকে নৱবৰ্ষ ৰঙালী বিহুৰ উলগ যাচিছোঁ আৰু আমি আজি আপোনালোকে নিশ্চয় দেখিছে সকলোৱে আমি বড়ো জনগোষ্ঠীৰ পৰম্পৰা বা অসমবাসীৰ পৰম্পৰা আমি সকলোৱে ৰঙালী বিহু উলহ মালহেৰে আমি সকলোৱে উদযাপন কৰিছোঁ বছৰকৈ বিহুটি যাতে সকলোৱে ভালে কুশলে যাওক আৰু আমি আমাৰ दैमालु প্ৰাইমাৰীৰ পৰা প্ৰত্যেক গাঁওখনৰ পৰা আমাৰ বাথৌ ধৰ্মৰ যিমানবোৰ আছে প্ৰাইমাৰীত আমাৰ दैमालु প্ৰাইমাৰী আমি প্ৰত্যেক গাঁৱৰ পৰা যুৱক যুৱতীসকল 5-6জনকৈ আহি সকলোৱে মিলিত হৈ কমেও 70-80জনমান জমা হৈ আমি গাঁৱে গাঁৱে বিহু আমাৰ বড়ো গোটেই খাম চিফুং আমাৰ গোটেইখিনি বাদ্যযন্ত্ৰ লৈ আমি উলহ মালহেৰে বিহু উদযাপন কৰিছোঁ।